বাৰাংহাটী গাঁও পঞ্চায়ত চৌহদত পঞ্চায়ত ভৱনৰ শুভাৰম্ভ। কামৰূপ জিলাৰ হাজো বিধানসভা সমষ্টিৰ অধীনস্থ ৰঙিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বাৰাংহাটী গাঁও পঞ্চায়ত চৌহদত আজি এটি পঞ্চায়ত ভৱন নিৰ্মাণৰ শুভাৰম্ভণি কৰে। ৰাষ্ট্ৰীয় গ্ৰাম স্বৰাজ অভিযান 2019-20 বিত্তীয় বৰ্ষৰ দ্বাৰা আবণ্টিত 20 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া ভৱনটোৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ কুমাৰ কাকতি, ৰঙিয়া খণ্ড উন্নয়ন বিষয়া জয়ন্ত কুমাৰ কলিতা, আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী চিপ্ৰা দাস, বাৰাংহাটী গাঁও পঞ্চায়তৰ সভানেত্ৰী শেৱালী কলিতা, আঞ্চলিক সদস্য ৰুমা মজুমদাৰে। ভৱনৰ শুভাৰম্ভণিৰ পিছতেই পঞ্চায়ত সভানেত্ৰী শেৱালী কলিতাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। সভাত আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী চিপ্ৰা দাস, বাৰাংহাটী গাঁৱৰ গাঁও প্ৰধান পংকজ শইকীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক অমূল্য কলিতা, যুৱ সমাজকৰ্মী হিতেশ্বৰ কলিতা, বাৰাংহাটী মাধৱ মন্দিৰ নিৰ্মাণ সমিতিৰ সম্পাদক বিশু ডেকা আদি কৰি কেইবাজনো লোকে অসম চৰকাৰৰ কাম-কাজক প্ৰশংসা কৰে। উল্লেখ্য যে উক্ত সভাতে সুদৰ্শন ক্লাব বাৰাংহাটীৰ তৰফৰ পৰা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী, বাৰাংহাটী গাঁও পঞ্চায়তৰ সভানেত্ৰী আৰু আঞ্চলিক সদস্যাক ফুলাম গামোচাৰে আদৰণি জনায়। গ্ৰাম্য স্বৰাজ অভিযান এই আঁচনিটোৰ অধীনত আমাৰ বাৰাংহাটী গাঁও পঞ্চায়তত এটা নতুন পঞ্চায়ত ভৱন নিৰ্মাণ কৰিবৰ বাবে এটা অনুমোদন আহিছে। আজি তাৰে আধাৰশিলা স্থাপন কৰা হ'ল, শুভ আৰম্ভণি কৰা হ'ল। আমাৰ আঞ্চলিক পঞ্চায়তৰ প্ৰেছিডেণ্ট বাইদেউ, আমাৰ ৰঙিয়া ব্লকৰ BDO, গাঁও পঞ্চায়তৰ সভানেত্ৰী প্ৰমুখ্য সকলো ৰাইজ ইয়াতে আছে। আমি আশা ৰাখিছোঁ বাৰাংহাটী গাঁও পঞ্চায়তত এটা ধুনীয়া পঞ্চায়ত অফিচ অতি সোনকালে নিৰ্মাণ হৈ উঠিব। শুভ আৰু বাৰাংহাটী ৰাইজৰ কাৰণে ভাগ্য, কাৰণ এই কামটো এতিয়া আমি ক'ব নালাগে। ৰঙিয়া সমষ্টিত 4টা কাম আহিছে, তাৰে যিহেতু আমাৰ হাজো এটা পাত আমাৰ ৰঙিয়াত পৰে, গতিকে আমাৰ সন্মানীয় বিধায়ক তথা ভৱেশ কলিতাদেৱ আৰু ইয়াৰ বিধায়িকা সন্মানীয় সুমন হৰিপ্ৰিয়া বাইদেউ দুয়োৰে নেতৃত্বত আজি ইয়াত এই বাৰাংহাটী পঞ্চায়তত এইখন হৈছে জিপি ভৱনটো। গতিকে বাৰাংহাটী ৰাইজৰ কাৰণে খুব শুভ লক্ষণ। আৰু আপোনালোকৰ মিডিয়া বন্ধুসকলেও আজি যি আহি উৎসাহিত কৰিলে এই পঞ্চায়তখনত আমাৰ, তাৰ কাৰণে আপোনালোককো বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিমান টকা ব্যয় সাপেক্ষে? 20 লাখ টকা। বাৰু এই যিটো আপোনাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ সপোন, যিটো সপোন বাস্তৱায়িত ৰূপ পাবনে বাৰু? নিশ্চয় হ'ব। আমি সময়সীমা বান্ধি দিছোঁ। ধৰক 2জন ল'ৰাই ইয়াত এংগেজ কৰি দিছে। তেওঁলোকে যদি কাম আমি তীব্ৰ গতিত কৰা দেখা নাপাওঁ, তেওঁলোকক আমি ইয়াৰ পৰা কেঞ্চেল কৰি আমি বেলেগক দি দিম। কথা হ'ল সেনেকুৱা, কিন্তু আমাৰ কাম কমপ্লিট হ'ব লাগিব। আমি সময়সীমা বান্ধি দিছোঁ 4 মাহ। তাকে CU ছাৰে কৈছে 4 মাহ কিয় দিলে, এছাম টাইপ যিহেতু, তথাপিও আৰু ৰং চংখিনি কৰাতকৈ সময় লাগেতো। 4 মাহৰ ভিতৰত কাম কমপ্লিট কৰিবই লাগিব। মুঠতে কামৰ ক্ষেত্ৰত কোনো কম্প্ৰমাইজ নাই? কামৰ ক্ষেত্ৰত কম্প্ৰমাইজ নাই। আৰু আপোনাৰ কোৱালিটি বেছিছ হ'ব লাগিব, এজ পাৰ ইষ্টিমেট হ'ব লাগিব। কোৱালিটি যদি 10 mm ৰড আছে 10 mm দিব লাগিব, 12 mm আছে 12 mm দিব লাগিব, যদি 6 mm আছে 6 mm দিব লাগিব। কোৱালিটিৰ লগত কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব।